हेलो फ्रेंड्स मैं मधुस्मिता बोरा मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এটো একেবাৰে নতুন চেনেল। চকুৰ পলকতে আপোনালোক সকলোকে গোৱাখন দেখাবলৈ অলপ যত্ন কৰিছো। মই 2017 চনত যোৰহাট কলেজৰ পৰা এক্সকাৰছন গৈছিলো আৰু তাৰেই কেইটামান ভিডিও মোবাইলত লিপিবদ্ধ হৈ আছিল আৰু আপোনালোককো সেইখিনি দেখাবলৈ যত্ন কৰিছো। আশা কৰো আপোনালোকে চাই পেলাই ভাল পাব আৰু ভিডিওটো শেষলৈকে চাব। আমি আমাৰ যাত্ৰা ট্ৰেইনেৰে আৰম্ভ কৰিছিলোঁ আৰু কলকাতাৰ পৰা ভাস্কো দা গামা ষ্টেচনলৈ আমাৰ ট্ৰেইন আছিলে অমৰাৱতী এক্সপ্ৰেছ। এক্সকাৰছন বুলি ক'লে আচলতে বহুত বেছি ফূৰ্তি হয়, যিসকল গৈছে তেওঁলোকে অনুভৱ কৰিব পাৰিব। এই ভিডিঅ'টো হৈছে আমি যেতিয়া ট্ৰেইনৰ পৰা নামি পেলাই বাছেৰে গৈ আছিলোঁ হোটেললৈ, প্ৰায় এঘণ্টামান আমি যাত্ৰা কৰিব লগা হৈছিলে হোটেল পাবৰ কাৰণে। তেতিয়া মই এইখিনি লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ। জেগাৰ নামটো মই সঠিককৈ ক'ব নোৱাৰিম, যিহেতু দিন হৈছে মই আপোনালোকক জনাইছোঁৱেই, গতিকে মই অকণমান পাহৰিছোঁ। আমাৰ গৈ পাওঁতে হোটেল প্ৰায় সন্ধিয়াই হৈছিল। নেক্সট ডে আমি বিচলৈ ওলাই গৈছিলোঁ আৰু গোৱাটো মেইনলি বিচৰ কাৰণেই ফেমাছ হয়, গতিকে যিসকলে গৈছে গম পাব। আৰু আমি হোটেলত যেতিয়া আছিলোঁ খুব ৰাতিপুৱাই আমাক এনেকুৱা গোৱাৰ টি শ্বাৰ্টবিলাক বেচিবৰ কাৰণে আহিছিলে আৰু আমি সকলোৱে 100 টকা দি পেলাই কিনি লৈছিলোঁ। যিমান ঘৰৰ পৰা কাপোৰ লৈ গৈছিলোঁ সেইবিলাক সকলো তেনেকেই থাকিলে। আমি তেনেকৈ নতুনকৈ টি শ্বাৰ্ট কিনি পেলাই সেনেকৈ পিন্ধি পেলাই আমি বিচত ফুৰিব গৈছিলোঁ। এইটো মই যোনটো দেখাই আছোঁ সেইটো বাগা বিচ হয় আৰু আমি খোজকাঢ়িয়ে 4টা বিচ একেলগে পাৰ কৰিছিলোঁ। চাওকচোন আপোনালোকে। আপোনালোকে দেখি থকা এতিয়া বিচটোৰ নাম হৈছে কান্দুলিম বিচ। বাগা, আঞ্জুনা, কলংগুট আৰু কান্দুলিম এই 4টা বিচ একেলগে আছে। আমি খোজকাঢ়িয়ে পাৰ কৰিছিলোঁ। যিহেতু আমি যোৱা দিনাখন বহুত বেছি বৰষুণ হৈ আছিলে, সেইটো কাৰণে পানীৰ খেলবিলাক আমি খেলিব পৰা নাছিলোঁ। সেইটো আমাৰ দুৰ্ভাগ্য আছিলে। আৰু বাকী খেলবিলাক সাধাৰণতে কলংগুট বিচত হয় আৰু তাত গাও ধুব পাৰি। বহুত ভাল লাগিছে, কিন্তু নৌফালে ভয় লাগিছে বহুত। আমাৰ চিঞৰবোৰ শুনি নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে যে আমি কিমান ফূৰ্তি পাইছিলোঁ। আচলতে এক্সকাৰছনৰ এটা মজাই বেলেগ থাকে। যিসকল গৈছে ফ্ৰেণ্ডছৰ লগত ফুৰিবলৈ তেওঁলোকে বুজি পাব, আৰু যিসকলে যোৱা নাই এবাৰ গৈ চাব, বহুত বেছি ভাল লাগে। আৰু গোৱা এনেকুৱা এখন জেগা য'ত আপুনি এনজয় নকৰোঁ বুলি ভাবিলেও মানে কৰিবলৈ বাধ্য হ'ব, গতিকে এবাৰ গৈ চাব। এইটো হৈছে ডোনা পাওলা বিচ। হয়তো ইমান ভালকৈ ধৰিব নোৱাৰিব পাৰে কাৰণ আমি গৈ পাওঁতে ৰাতি হৈছিলে। আমাৰ থকা হোটেলৰ পৰা ডোনা পাওলা বিচ ৱাকিং ডিষ্টেঞ্চত আছিলে, গতিকে আমি খোজকাঢ়িয়ে গৈছিলোঁ। ইয়াতে সিংঘমখনৰ শ্বুটিং হৈছিলে, য'ত অজয় দেৱগনে সাগৰৰ পাৰত তেনেকৈ দেখাইছিলে খুটা এটা ভাঙি যোৱা। সেই খুটাটো এতিয়াও তেনেকৈ ভাঙিয়ে আছে। বন্ধুসকল, এইটো হৈছে কালিকোট বন্দৰ, য'ৰ পৰা জাহাজবোৰ চলে। পানীখিনি দেখিছেনে কি ধুনীয়া নীলা, বহুত বেছি ধুনীয়া আৰু বহুত বেছি বতাহ মাৰি আছিলে। গতিকে মোৰ মোবাইলত থকা ভিডিঅ'খিনিৰে আপোনালোকক গোৱাখন সামান্য দেখাবলৈ যত্ন কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু আগলৈও এনেকৈ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম।